নমস্কাৰ সকলোকে। এয়া ৰাতিপুৱাই গা পা ধুই ধুনীয়াকৈ ফুল ছিগিলোহি আৰু গৈ পেলাই এয়া খুৰীজনীৰ ঘৰৰ পৰা গাখীৰ আনিলোঁ। গাখীৰ বহুত বেছি নহয় বাৰু দেই। এয়া গম পাইছে চাগে ক'লৈ যাব ওলাইছোঁ। এয়া জাজনীৰ সৈতে মন্দিৰলৈ যাব ওলাইছোঁ। আজি যিহেতু শাওণ মাহৰ প্ৰথমটি সোমবাৰ, সেইবাবে এয়া দুইজনীয়ে চাকি দিবৰ বাবে মন্দিৰলৈ আহিলোঁ। আমাৰ ওচৰতে মন্দিৰটো আছে, বহুত বেছি দূৰৰ মন্দিৰলৈ যোৱা নাই বাৰু দেই। ওচৰতে চাকি দিম বুলি ভাবিলোঁ। ভগৱানক বিচাৰিলে লগতে পোৱা যায় নহয় জানো। তাৰ বাবে ইমান দূৰলৈ কিয় যাওঁ আৰু, ওচৰতে আছে যিহেতু সেইবাবে ওচৰৰ মন্দিৰলৈকে আহিলোঁ। ধুনীয়াকৈ চাকি কেইগছ জ্বলালোঁ। ইমান ধুনীয়াকৈ যে এটা কাঠিৰে জ্বলিছে, মনটো তাৰ বাবে ভাল লাগি গ'ল আৰু ধুনীয়াকৈ সেৱা কৰিলোঁ। ভগৱানে জানে বাৰু মনৰ আশাখিনি কি আছে, তাকে ক'লোঁ ভগৱানক। তাৰপিছতে এয়া গাখীৰ ঢালিলোঁ। আমাৰ ইয়াত গাখীৰ পাবলৈ বহুত টান, সেইবাবে অলপ বেছি নহয় বাৰু গাখীৰখিনি। এয়া মোৰ হৈ গ'ল চাকি দি, জাজনী হোৱা নাই, তাৰ বাবে ৰখি আছোঁ। সেয়াই আৰু আপোনালোক সকলোকে ভগৱানে যাতে কৃপা কৰক, মংগল কৰক, তাকে কামনা কৰিলোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। বাই বাই।